যেতিয়া আপোনাৰ অনুভৱ হয় যে আপোনাৰ কষ্ট অনুসৰি তাৰ ফল পাবলৈ সক্ষম হোৱা নাই, তেতিয়া নিজকে এবাৰ মনত পেলাই দিব যে এতিয়াও কিবা এটা কম পৰি আছে, যি আপোনাৰ কামত ৰৈ আছে। কেতিয়াবা বহুত কিছু পাবলৈ হ'লে বহুত কিছু হেৰুৱাব লগা হৈ পৰে। যদি আপুনি কিবা এটা সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আপোনাৰ চিন্তা সমস্যাটোৰ বাদে তাৰ সমাধানৰ ওপৰত চিন্তা কৰাটো অতিকৈ প্ৰয়োজন। যদি আপুনি প্ৰথমবাৰত সফল হোৱা নাই, তেন্তে আপোনাৰ আৰু মহান ব্যক্তিসকলৰ এক বহুত ডাঙৰ সমানতা আছে, কিয়নো তেওঁলোকো প্ৰথমবাৰতে সফল হোৱা নাছিল। মানুহে আপোনাৰ বিষয়ে কি ভাবে এই বুলি ভবাটো আপোনাৰ কাম নহয়। যদি আপুনি তেওঁলোকৰ কাম কৰি আছে, তেন্তে আপোনাৰ কাম কোনে কৰিব? মানুহে নিজৰ ভুলবোৰত নিজে উকীল বনে, কিন্তু আনৰ ভুলবোৰত নিজে জাজ হৈ পৰামৰ্শ প্ৰদান কৰে।